মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। সেইদিনা মই তোমালোকৰ বাবে এটি বৰ্ণৰ ভিডিঅ' দিছিলোঁ, যিটো আধা হৈ আছিলে, আৰু আজি তোমালোকৰ বাবে মই বাকীখিনি লৈ আহিছোঁ। তেন্তে আহাচোন চাওঁ। উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণৰ শ্ৰেণীবিভাগ। কৰ পৰা মলৈকে এই 25টা ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে কণ্ঠ, দাঁত, ওঁঠ, তালু আদিক জিভাৰ কোনোবা নহয় কোনোবা এটা অংশই স্পৰ্শ কৰিবই লাগে। সেইকাৰণে এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণবোৰক বৰ্গীয় বৰ্ণও বোলে। উচ্চাৰণৰ স্থান অনুযায়ী বৰ্গীয় বৰ্ণবোৰক 5টা ভাগত ভাগ কৰা হৈছে। এইকেইটা হৈছে ভাগকেইটা। বৰ্গ। ক বৰ্গ। বৰ্ণকেইটা হ'ল ক, খ, গ, ঘ, ঙ। উচ্চাৰণৰ স্থান কণ্ঠ। বৰ্ণৰ শ্ৰেণী কণ্ঠীয় বৰ্ণ। ছ বৰ্গ। প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয়া জ, ঝ, ঞ। উচ্চাৰণৰ স্থান তালু। বৰ্ণৰ শ্ৰেণী তালব্য বৰ্ণ। মূৰ্ধন্য ত বৰ্গ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। উচ্চাৰণৰ স্থান মূৰ বা মূৰ্ধ। বৰ্ণৰ শ্ৰেণী মূৰ্ধন্য বৰ্ণ। দন্ত্য ত বৰ্গ। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। উচ্চাৰণৰ স্থান দাঁত বা দন্ত। বৰ্ণৰ শ্ৰেণী দন্ত্য বৰ্ণ। প বৰ্গ। প, ফ, ব, ভ, ম। উচ্চাৰণৰ স্থান হ'ল ওঠ বা ওষ্ঠ। বৰ্ণৰ শ্ৰেণী ওষ্ঠ বৰ্ণ। উষ্ম বৰ্ণ। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ। এই 4টা বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰৰ বায়ু গৰম হয় কাৰণে এইকেইটাক উষ্ম বৰ্ণ বোলে। অন্ত্যস্থ বৰ্ণ। এন্ত্যেষ্টই জ, ৰ, ল, ৱ, ব। এই 4টা বৰ্ণ বৰ্ণমালাৰ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকাৰ কাৰণে এইকেইটাক অন্তস্থ বৰ্ণ বোলে। অনুনাসিক বৰ্ণ। ঙ, ঞ, মূৰ্ধন্য ণ, দন্ত্য ন, ম। এই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে নাকেৰে মাত ওলায় কাৰণে এইকেইটাক অনুনাসিক বৰ্ণ বোলে। অযুগ্বাহন বৰ্ণ। অযুগ্বাহ বৰ্ণ। অনুস্বৰ আৰু বিসৰ্গ। এই দুটা বৰ্ণক আন বৰ্ণৰ সৈতে যুক্ত নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণে এই দুটা বৰ্ণক অযুগ্বাহ বৰ্ণ বোলা হয়। অল্পপ্ৰাণ বৰ্ণ। প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল। এইবোৰক অল্পপ্ৰাণ বৰ্ণ বোলে। যেনে ক, গ, ঙ, প্ৰথম ছ, বৰ্গীয় জ, ঞ আদি। মহাপ্ৰাণ বৰ্ণ। প্ৰতিটো বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন। এইবোৰক মহাপ্ৰাণ বৰ্ণ বোলে। যেনে খ, ঘ, দ্বিতীয় ছ, ঝ আদি। এতিয়া আহোঁ অসমীয়া বৰ্ণৰ উচ্চাৰণৰ কেইটামান বৈশিষ্ট্য। অসমীয়া ভাষাত হ্ৰস্বই আৰু দীৰ্ঘই উচ্চাৰণ একে। সেইদৰে হ্ৰস্বউ আৰু দীৰ্ঘউ উচ্চাৰণো একে। প্ৰথম ছ আৰু দ্বিতীয় ছ একেদৰেই উচ্চাৰণ কৰা হয়। তেনেকৈ বৰ্গীয়া জ আৰু অন্ত্যেষ্টই জও। মূৰ্ধন্য ত বৰ্গ আৰু দন্ত্য ত বৰ্গৰ বৰ্ণবোৰৰ উচ্চাৰণৰ মাজতো পাৰ্থক্য নাই। তালব্য শ, মূৰ্ধন্য ষ আৰু দন্ত্য শৰ উচ্চাৰণো একেই। আন কোনো ব্যঞ্জন বৰ্ণৰ সৈতে যুক্ত হ'লে তালব্য শ, মূৰ্ধন্য ষ আৰু দন্ত্য শৰ উচ্চাৰণ ছৰ দৰে হয়। যেনে স্বাধীন, বিশ্বাস, শস্য, উষ্মা। শব্দত বেজেন্তৰ পিছত বহিলে দন্ত্য শৰ উচ্চাৰণ ছৰ দৰে হয়। যেনে উৎসাহ, বৎসল, উৎসৱ। অসমীয়া ভাষাত ক্ষৰ উচ্চাৰণ ক্ষৰ দৰে হয়। যেনে ক্ষমা, ৰক্ষা, ভিক্ষা। এই শব্দকেইটাক ক্ৰমে ক্ষমা, ৰক্ষা, ভিক্ষাৰ দৰে উচ্চাৰণ কৰা হয়। বৰ্ণৰ ৰূপান্তৰ। ব্যঞ্জন বৰ্ণৰ লগত অৰ বাহিৰে আনবোৰ স্বৰবৰ্ণ যুক্ত হ'লে স্বৰবৰ্ণবোৰৰ ৰূপ এইদৰে সলনি হয়: আ, আকাৰ, হ্ৰস্বই, হ্ৰস্বইকাৰ, দীৰ্ঘই, দীৰ্ঘইকাৰ, হুঁচৌ, হুঁচৌকাৰ, দীৰ্ঘউ, দীৰ্ঘৌকাৰ, ৰি, ৰিকাৰ, এইকাৰ, ঐকাৰ, উকাৰ, ঔকাৰ। উদাহৰণস্বৰূপে কৰ লগত আ, হ্ৰস্বই, দীৰ্ঘই, হুঁচৌ আদি যুক্ত হৈ ক্ৰমে কা, কি, কু আদি ৰূপ লয়। দুটা বা তাতকৈ অধিক ব্যঞ্জন বৰ্ণ যুক্ত হৈ যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণলৈ ৰূপান্তৰিত হয়। যেনে ক যোগ ৰ সমান কইৰে ক্ৰ। চ যোগ ছ সমান চস্য। ঞ যোগ বৰ্গীয় জ সমান ঞঞ্জ। ন যোগ থ নথ্যান্থ। ক যোগ ত কৈত্যাক্ত। জ যোগ ঞ জ্ঞ। এইটো উচ্চাৰণটো জ্ঞ বুলি হয়। মূৰ্ধন্য ত যোগ মূৰ্ধন্য ত ত্য। ন যোগ ধ নধ্যান্ধ। গ যোগ ল গৈলগ্ল।
ঞ যোগ চ ঞস্যাঞ্চ ন যোগ থ নথ্যান্থ স যোগ ত সত্যাস্ত ইত্যাদি। কিছুমান ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ যুক্ত হ'লে সংযুক্ত বৰ্ণৰ ৰূপ এইদৰে সলনি হয়। ৰ যোগ হ্ৰস্বউ এইটো ৰয় ৰূপ কোৱা হয়। ৰ যোগ দীৰ্ঘউ এইটো ৰু হয়। গ যোগ হ্ৰস্বউ গয় গু। স তালব্য স যোগ হ্ৰস্বউ হয় সু। হ যোগ হ্ৰস্বউ হয় হু। হ যোগ ৰি হৃ। কোনো ব্যঞ্জন বৰ্ণৰ আগত যুক্ত হ'লে ৰ হ্ৰস্বই ৰেপ এই চিনটো লৈ সেই বৰ্ণটোৰ ওপৰত স্থান লয়, যেনে তৰ্ক, বৰ্ষা, বৰ্ণ ইত্যাদি। আৰু কোনো ব্যঞ্জন বৰ্ণৰ পিছত যুক্ত হ'লে ৰয় এই দেখিছা নহয়, এই চিনটোৰ লৈ বৰ্ণটোৰ তলত স্থান লয়, যেনে সত্ৰ, মাত্ৰা, গোত্ৰ, প্ৰবাল, অগ্ৰজ ইত্যাদি। আজিকালি ৰেপযুক্ত ব্যঞ্জন বৰ্ণৰ দ্বিতীয় ৰূপ ব্যৱহাৰ কৰা নহয়। উদাহৰণস্বৰূপে সূৰ্যৰ ঠাইত এতিয়া সূৰ্য, অৰ্জুনৰ ঠাইত অৰ্জুন, পৰ্বতৰ ঠাইত পৰ্বত, শৰ্মাৰ ঠাইত শৰ্মা, অৰ্ধৰ ঠাইত অৰ্ধ বুলি লিখাৰ ৰীতি প্ৰচলিত হৈছে। এটা কথা মন কৰিবলগীয়া যে সকলো যুক্তাক্ষৰ উচ্চাৰণ কৰোঁতে শেষত স্বৰ উচ্চাৰণ যুক্ত হয়। আজিলৈ ইমানেই, ধন্যবাদ।